আমাৰ বৌৱে ৰ'দত বহি আছে আৰু এয়া চুলি। বৌ কি কৰি আছে? ৰ'দতে বহি আছোঁ আৰু গাটো ভাল পাইছোঁ। বহুত মানুহে জ্বৰ বুলি কয় যে গা নুধুবি দেই, জ্বৰ হৈছে আৰু ঠাণ্ডা সোমাব বুলি কয়, ধুবলৈ মানা কৰে আৰু মূৰটো যে নুধুবি, তিয়াই নিদিবি বুলি কয়। কিন্তু মই জনাত যে জ্বৰ হ'লে মূৰটো ধুবহে লাগে, কাৰণ জ্বৰ গাত যিখিনি ঘাম ওলোৱা হয় ন, টেবলেট খোৱাৰ পাছত জ্বৰৰ গাত বহুত ঘাম ওলায়, সেই বীজাণুখিনি যাবৰ বাবে মাথাটো ধুই দিব লাগে, বহুত পাতল পাতল লাগে। আৰু 4 দিন হ'ল মোৰ জ্বৰ হৈ আছিলে, মই মূৰটো ধুই দিয়া নাছিলোঁ আৰু আজি মূৰটো ধুই দিলোঁ। অকণমান হ'লেও মানে পাতল লাগিছে, ভাল লাগিছে। আৰু এইফালে ৰ'দ লৈ আছোঁ দেই, আৰু ইমান প্লেন কৰিছিলোঁ পিকনিক খামগৈ বুলি, বেমাৰৰ বাবে পিকনিকো এইবাৰ গ'ল। লাষ্ট ডিচেম্বৰ এনেকৈ গ'ল আৰু নিউ জানুৱাৰী আহকচোন, ক'ৰবাত ফুৰিব যাব লাগিব। বছৰৰ আজি শেষ দিন আৰু নতুন বছৰ কাইলৈৰ পৰা আৰম্ভ হ'ব, যিহেতু কাইলৈ 1 তাৰিখ। আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোকে, আৰু সকলোৰে দিনবোৰ ভালে যাওক। 2025 চনটো সকলোৰে সুখেৰে ভৰি পৰক আৰু মোৰো যাতে ভাল দিন আহে, এয়াই কামনা।